হয় আজি আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা ইয়াত ডিস্ট্ৰিক্ট কমিশনাৰ আমাৰ ডিসি কাৰ্বি আংলং ডিফুৰ কাৰণে এটা আমি কমপ্লেইন লেটাৰ দিছিলে সেই কমপ্লেইন লেটাৰ বিষয় হয় যে আমাৰ কাৰ্বি আংলং ট্ৰেজাৰী অফিস তাতে মানে কাৰাপশন বা ঘুষ টকা লোৱা হেতু আমাৰ দেখা পাইছে মানে হেতু আমি আমাৰ তাত প্ৰুফ আছে আমি গম পাইছো যে অকল এবাৰ নহয় ইয়াত ট্ৰেজাৰী অফিসত সদায় এনেকা বছৰে যি বিল পাস হওক বেলেগ ক্ষেত্ৰত বেলেগ বিভিন্নত ইয়াত এনেকা টকা লোৱা থাকে বুলি আমি গম পাইছো বা শুনি পাইছো কিন্তু সেই সময় আমাৰ এবাৰ যোৱা বছৰ এটা আমি কমপ্লেইন দিছিলো সেই সময় আমি ব্লাইন্ডলি কমপ্লেইন দিছিলো যে আপোনাহঁতৰ পৰা কিবা প্ৰিলিমিনাৰী এটা ইনকুৱাৰী লগ বুলি ডিসি অফিসক মানে এটা কমপ্লেইন দিছে সেই সময় আমাৰ কাৰণে হুদিছিল সেই সময় আমাৰ তাত ইকো এভিডেন্স প্ৰুফ দিব পৰা নাছিল কিন্তু এবাৰ আমাৰ হাতত এটা এভিডেন্স পাইছে সেই টকা লোৱাটো মানে দেখা পাইছিলো যে টকা লোৱা হেতু ভিডিও ৰেকৰ্ড আমি পেন ড্ৰাইভৰ পৰা ইয়াত আমাৰ ডিসি অফিসত আমি জমা দিয়া থৈছে এতিয়া আৰু আমি আশা কৰিছো যে এই ভিডিও জৰিমতে হিয়ন্তক মানে যোনটো লিগেল একশন আছে লিগেল একশন মতে হিয়ন্তক লব মানে একশন কৰিব লাগে বুলি আমি আমাৰ ইয়াত ল এণ্ড অৰ্ডাৰ বা ডিসি হিয়ন্তক আমি এটো অনুৰোধ কৰিছো আৰু আমি আশা কৰিছো হিয়ন্তে হেতু ভিডিও চাই পৰা নিজৰ যি লিগেল মতে কাম কৰিব হিয়ন্তে একশন লব বুলি এটো আমি আশা কৰিছো আমি দেখা পাইছো যে কাৰাপশনৰ মতে বেলেগ এছিএস হক বেলেগ যি ডাঙৰ পোষ্ট হক হিয়ন্তৰ কাৰণেও আমি দেখা পাইছো যে নিউজত দেখা পাইছো কোটবাত জেলৰ পঠোৱা এনেকা বহুত দেখা পাইছো কাৰাপশনৰ বিষয় এটা আমাৰ ইয়াত আমাৰ হাতত এটা প্ৰুফ আছে এটা প্ৰুফ দিয়াৰ পাছত যদি আমাৰ ইয়াত ল এণ্ড অৰ্ডাৰ বা আমাৰ ডিসি হিয়ন্তৰ যদি এটো কৰিব নোৱাৰে কলে যদি হেতু হিয়ন্তক কব যে আপোনালোকে কাৰাপশন কৰিলে একো নাই বুলি এনেকা বুজোৱা হ'ব হিয়ন্তক হেকাৰণে আমি কৈছো যে এটা এভিডেন্স দিয়াৰ পাছত আপোনালোকে একশনটো ল'ব লাগে বুলি আমি ডিসি হিয়ন্তক মানে এটো অনুৰোধ কৰিছো আৰু হয় আমাৰ ডিফু ট্ৰেজাৰী অফিস কাৰ্বি আংলং ডিফুতে ইয়াত আমাৰ এটো অকল এই বছৰ বুলি নহয় এটো যোৱা বছৰ এটা বহুত বছৰ পৰা এনেকা চলি আছে আপোনাৰ এটা মই এটা উদাহৰণ এটা দিম যে আমাৰ ইয়াত কন্ট্ৰাক্টস কেটা বিল আমাৰ ইয়াত যি কন্ট্ৰাক্টস আমাৰ ট্ৰেজাৰীটো বিল পাস হ'ব লাগিব ট্ৰেজাৰীতে টকাটো আহিব চেক আহিব ইয়াতে সেই সময় এটো আমাৰ বিল পাস কৰিলে টেবুলত এটো টকা দিব লগিয়া হৈ যায় পাৰ টেবুলত টকা দিব লগিয়া হৈ যায় গটিকে এটো কোট পৰা যে কোনটো কানুন যে টকা দিলে এটো বিল পাস হ'ব বুলি হেতু আমিটো দেখা পোৱা নাই কাৰাপশনটো এটো কাৰাপশন ইজ কাৰাপশন এটো 1 টকা হয় 2 টকা হয় বা 1000 টকা লাখ টকা এটো কাৰাপশন আৰু গটিকে আমি দেখা পাইছিলো ডিফু ট্ৰেজাৰী অফিসটো মানে পুৰা পাৰ টেবুলতে টকা দিব লগিয়া হৈ যায় গটিকে আমি ডিসি হাতত এটা আমি কিবা পেন ড্ৰাইভ দিয়া হৈছে হেতু ভিডিও চাই কিনি হিয়ন্তক মানে এটো তদন্ত কৰিব বুলি আমাৰ কাৰণে এটা আশা দিছে আৰু হয় আমাৰ মোৰ নাম অজয় ৰংচেহন হয় মোৰ কাৰ্বি ছাত্ৰ সন্থা এছিষ্টেণ্ট জেনেৰেল সেক্ৰেটাৰী মোৰ চেন্ট্ৰেল কমিটিৰ এটো পোষ্টত আছো হয় যদিহে আমাৰ ইয়াত ল এণ্ড অৰ্ডাৰ বা ডিসি হিয়ন্তৰ যদি এটো কাম যদি নকৰে তেনেহলে আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা এটো আমাৰ এটো কি প্ৰটেষ্টটো ডাঙৰ প্ৰটেষ্ট এটো ল'ব লগিয়া হ'ব কাৰণ কি হ'ল এটো আমি ভিডিও দিয়া পাছত যদি কোনো ষ্টেপ নলয় কিবা কোনো একশন নলয় কলে হেতু আমি ইউজলেস হৈ যাব ভিডিওটো আৰু এটো ভিডিওটো কিবা বনোৱা নহয় এটো পুৰা ৰেকৰ্ডত আছে কিবা মানুহ কাৰ আছে ইয়াত সব আমি পেন ড্ৰাইভত দিয়া হৈছে এটো কাৰণ এটোটো একশন ল'ব লাগিব তেন্তে মানে এটো এনকুৱাৰী বহাই কিনি হেতক মানে হিয়ন্তৰ মতে যি লিগেল একশন ল'ব পাৰে হেতে কৰিব লাগে আৰু এটো যদি নকৰে যে আমি ছাত্ৰ সন্থাৰ পৰা আকৌ এটোটো লাগে আমাৰ ইয়াত ডিসি অফিস হওক বা ইয়াত আমাৰ কাউন্সিল অফিস হওক ইয়াত এটো হুমুখত আমি বহুত ডাঙৰকৈ প্ৰটেষ্ট হ'ব এটো